নিমাতি বহাগী বহাগীজনীক আদৰা মাতাল প্ৰকৃতি আজি নিতাল মাৰিলে। কুঁহিপাতবোৰেও সেউজ পুলিয়াৰ চুং সলাই নিৰাশাৰ ছবি আঁকিলে। আমজোপাৰ ডালত কুলিজনীও নীৰৱ হৈ যেন নিমাতি বহাগীজনীক লাগি চাব। কপৌ কেতেকী গোলাপ বাৰীতেই শুৱনি হ'ব। গৰখীয়াৰ পদধূলিৰে জীপাল হোৱা চোতালখন এইবাৰ যে কৰোণাৰ বাবে উকা হৈ ৰ'ব। বিহুতলিত গিৰিপ গিৰিপ লহৰ তোলা উন্মাদ যৌৱনবোৰলৈ পথাৰৰ বৰগছজোপাই যেন বৰ হেঁপাহেৰে বাট চাই ৰ'ব। পিছে আইও থাওক দে, ফুলাম গামোচাৰ ফুল অহাবাৰী বাচিম। বৰগছজোপাৰ তলত হেঁপাহ পলুৱাই বিহু অহাবাৰী নাচিম। ৰংমন কায়ো মহৰ শিঙৰ পেপাটি গৰু ছালৰ ঢুলটি তই সযতনে নেথবি। ঠেহ পাতি ধৰা বহাগীজনী আহিলে প্ৰতিশ্ৰুতি দি কবি, এইবাৰৰ নিমাতি বহাগীক অহা বছৰ দাংঢালি কৰিমেই আমি।